আচলতে হয় বহু ঘটনা হৈ থাকে বহুতে কয় দিল্লী সেফ নহয় নৰ্থ ইষ্টৰ বহুত ছোৱালীৰ কিবা প্ৰব্লেম হেল্ল' ফ্ৰেণ্ডছ মোৰ ব্লগ চেনেল ধনশ্ৰী কি দুনিয়াত আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু ইতিমধ্যে মোৰ এই ব্লগ চেনেলটোত আপোনালোকে ট্ৰেভেল ছিৰিজ দেখিছে ৰাজস্থান কেনেকৈ গৈ পালোঁ গুৱাহাটীৰ পৰা তাৰপিছত ৰাজস্থানৰ জয়পুৰৰ পৰা জেচলমেৰ গ'লোঁ জেচলমেৰৰ পৰা যোধপুৰৰ পৰা দিল্লী আহিলোঁ আৰু দিল্লীত কেইদিনমান কটোৱা ব্লগো দেখিলে আৰু আজি লাষ্ট ব্লগটো সৰোজিনী মাৰ্কেট লাষ্ট ব্লগত যে দেখিছিলে আহি পাইছিলোঁ সৰোজিনী মাৰ্কেটত আহি পাই উঠি এই পৰিৱেশ মানে সৰোজিনী নগৰ মাৰ্কেটত আগতেও মই বহুবাৰ আহিছোঁ দিল্লীত যিমানবাৰ আহিছোঁ সিমানবাৰে সোমাইছোঁ এণ্ড প্ৰতিবাৰে থাকি যায় বজাৰ কৰিব মানে কিবা নহ'লেও কিবা ৰৈয়ে যায় চব বজাৰখনে যেন লৈ ল'ম এনেকুৱা লাগে কাৰণ কিমান সস্তাত বস্তু পায় ইয়াতে সকলোৱে জানে আৰু বজাৰ কৰি ৰাতি হৈ গ'ল ৰাতি হৈ গ'ল বজাৰ কৰি একদম এইটো এটা দুটা ভৰ্তি হৈ গৈছে পূৰা ইয়ালৈকে আছিল ইমান ডাঙৰ তিনিখন আছিল তিনিখনত 10 টকা এইটো আধা পিচ তামাম টেষ্টি অটো এখন লৈ ল'লোঁ আৰামছে এতিয়া হোটেল যাওঁ আৰু অলপ পিছত আপোনালোকক লগ পাই আছোঁ দেই পাহাৰগঞ্জৰ মেইন যিটো মেইন ৰাস্তাৰ ভিতৰৰ ৰাস্তা এইটো চাব দেই কিমান ডাঙৰ বহল গাড়ীও চলে গোটেই ৰাস্তাটোতে হোটেল আৰু ৰেষ্টুৰেণ্ট অকল হোটেল আৰু ৰেষ্টুৰেণ্ট মেক্সিমাম আৰু ট্ৰেভেল এজেঞ্চিৰ কাউণ্টাৰ দিল্লীত অসমীয়া সাজ বিচাৰি ওলোৱা অসমীয়া ভাত খোৱা কিমান বেছি দিগদাৰ জানেনে ফাইনেলি পাই গ'লোঁ পাহাৰগঞ্জ এলেকাটো আছিলে অসমীয়া আৰু বেংগলী মিক্স হোটেল আৰু তাতে খাই ল'লোঁ ভাত তাত খাই পূৰা মিঠা পান এটা ভৰাই পূৰা পাগলি হৈছোঁ এইটো হোটেলটো এইটো লিফ্ট হোটেলখন পাহাৰগঞ্জৰ মেইন ৰাস্তাতে লৈছোঁ মই যিমানবাৰে ইয়াত হোটেল লওঁ মেইন ৰাস্তাতে লওঁ আৰু ৰুমটো পিনে ধুনীয়াই হয় মই প্ৰথম দিনাই চাগে আপোনালোকক ৰুমটো দেখাইছোঁ চাগে এতিয়া বহুত বেছি পেকিং কৰিব আছে বহুত বেছি এই এইবিলাকো আছে এইগাল পেকিং কৰিব আছে লগতে খাচৰি খুচৰা মেকআপৰ সামগ্ৰী এইবিলাকতো আছে এতিয়া 12টা বাজিব হ'ল 12টা বাজিলে আৰু পূৰা প্ৰায় বাজিলে আৰু 5 মিনিটমান আছে চ' এতিয়া পেকিং কৰি লওঁ কাৰণ ওলাই যাব লাগিব 4টা বজাত ফ্লাইট আছে মৰ্ণিং 7টা 20ত তো দিল্লী এয়াৰপৰ্টটো বহুত বেছি ডাঙৰ হয় সেইকাৰণে 4টা মানতে ওলাই যাব লাগিব আজি চাগে শোৱাই নহ'ব ভালকৈ আচলতে কি হয় তাতেতো ৰাজস্থানত বহুত বেছি মানে বেক টু বেক মানে একদম ৰেষ্টে লোৱা নাই বেক টু বেক ওলাই গৈ আছোঁ ৰাতিও মানে ৰেষ্টে লোৱা হোৱা নাই ইমান দেৰিকৈ আহোঁ বা এনেকুৱা হৈ আছিল তো দিল্লীত আহি উঠি আমি আজি মানে কালিওতো ৰাতি ওলাই গ'লোঁ এনেকুৱা হ'ল আজি মানে ৰাতিপুৱা দেৰিকৈ উঠিলোঁ তো আজি আগবেলাটো দেৰিকৈ আৰম্ভ হ'ল তাৰে পিছততো আপোনালোকে দেখিলে কি হ'ল তাৰপিছত সৰোজিনী নগৰ মাৰ্কেটৰ পৰা আহি বেগ চেগ থলোঁ হোটেলত থৈ উঠি অকণমান আৰু ওলাই গৈছিলোঁ ইণ্ডিয়া গেটৰ পিনে অকণমান ফুৰিলোঁ কিন্তু তাৰমানে সেইখিনি আৰু ভিডিঅ' চিডিঅ' কৰা নাই মানে এইকেইদিন ভিডিঅ' কৰিয়ে আছোঁ চ' ভাবিলোঁ অকণমান এনজয় কৰোঁ মানে এনেই বহিলোঁ তাতে আৰু ইমান ভিডিঅ' চিডিঅ' কৰা নাই তাৰপিছত আকৌ হোটেল আহিলোঁ 10-15 মিনিটমান থাকি আৰু তাৰপিছত ভাত খাব ওলাই গ'লোঁ এইবিলাকতো দেখিলে আৰু ভাত চাত খালোঁ এতিয়া পেকিং কৰি লওঁ তাৰপিছত অকণমান 1 ঘণ্টামান থাকিলে শুই যাম আৰু হোটেলৰ বাহিৰৰ পৰিৱেশ সেয়া দেখাই আছোঁ আপোনালোকক এতিয়া 12টা বাজিল 12টা বজাতে এনেকুৱা পৰিৱেশ মেইন ৰাস্তাত আৰু মাত্ৰ 2 ঘণ্টা হোৱাৰ পিছত হোটেলৰ পৰা ওলাই আহিলোঁ কাৰণ ফ্লাইটৰ টাইম হৈ যাব আৰু এয়া চাওক 3:30 বাজিছে 4টা বজাৰ পৰিৱেশ বহুত দোকান এতিয়াও খোলা আছে দোকান খোলা আছে চাওক আৰু বহু দোকান এতিয়াহে বন্ধ কৰিব লৈছে মানে পুৱতি নিশা বা এয়া মানুহবোৰ চাওক কিমান মানুহ আৰু এইকেইটাতো ইয়াতেতো কমেই আছে কিছুমান ৰাস্তাততো ঢেৰ মানুহ থাকে এইখিনি সময়তো
আৰু কিছুমান এলেকা এনেকুৱা আছে যেনে নয়দাৰ পিনে হেনো বহুত মাল্টিনেশ্যনেল কোম্পানী ৰাতি খোলা থাকে তো সেইবোৰৰ এলেকাত আকৌ ৰাতি বহু চাকৰি কৰা মানুহেও অহা যোৱা কৰে বা মেট্ৰ'টো ৰাতি বোলে বহু মানুহ অহা যোৱা কৰি থাকে মানে জেগালৈ ৰাস্তালৈ ভিৰ হৈ থাকে কিছুমান জেগাত গোটেই নিশা যেন দিন আৰু দিল্লীত এনেকুৱা লাগে দিল্লী আচলতে হয় কেতিয়াবা বহু ঘটনা হৈ থাকে আৰু কিছুমানে কয় ছেভ নহয় কিছুমানে কয় ছেভ হয় কিন্তু মোৰ যিমানবাৰ এক্সপিৰিয়েঞ্চ মোৰ আগতে বহুবাৰ আহিছোঁ দিল্লী তো এইবাৰ যিমানবাৰ এক্সপিৰিয়েঞ্চ এবাৰো মানে বেয়া এক্সপিৰিয়েঞ্চ নাই দিল্লীত এটা কথা চালু হ'ব লাগিব মানে জানিব লাগিব আৰু যাৰে তাৰে কথা শুনি জিতিবা এনেকুৱা নহ'ব নিজে মাথা মাৰিব লাগিব নিজে অলপ ৰিচাৰ্চ কৰি আহিব লাগিব সেইটো হয় তাৰ বাহিৰে দিন ৰাত একো নাই দিন ৰাত সমান কিন্তু এই ক্ষেত্ৰত মোৰ দিল্লী বহুত ভাল লাগে আৰু কোনো প্ৰব্লেম নহয় মইতো ৰাতিও ঘূৰিছোঁ বহুত দেৰিলৈকেও ঘূৰি পাইছোঁ দিল্লীত বহুত মানে দিনতো ঘূৰি পাইছোঁ একদম আৰ্লি মৰ্ণিং কিছুমান বজাৰ খোলে 3টা 4টা সেনেকুৱা বজাৰতো গৈ পাইছোঁ মই ৰাতিপুৱা আনকি অকলেও মই গৈ পাইছোঁ তো মোৰ কেতিয়াও মানে আনছেফ মানে এনেকুৱা ফিল হোৱা নাই দিল্লীত আৰু সেইকাৰণে মোৰ ভয়ো নালাগে দিল্লীত কেতিয়াও আৰু দেখিছেনে এই 3টা বজাত 4টা বজাতো মানুহ থাকেই মানে এনি টাইম কাম আৰু কিছুমান জেগাততো কোম্পানীবোৰ মানে নাইট শ্বিফ্টটো থাকে ডাঙৰ ডাঙৰ কোম্পানী মাল্টিনেশ্যনেল কোম্পানী ছোৱালীবোৰো ৰাতি শ্বিফ্ট কৰি অহা যোৱা কৰে গতিকে সেই হিচাপত বহুত ভালেই মোৰ মতে তো এতিয়া ফাইনেলি আহি পাই গ'লোঁ এয়াৰপৰ্ট আৰু লাগেজ চাগেজ দিয়া হৈ গ'ল চেক ইন কৰা হৈ গ'ল চব প্ৰচিডিউৰ্ছ হৈ গ'ল টোপনিয়াই আছোঁ এতিয়া অকণমান পিছত আৰু যিটো মেইন গেটখন খুলিব তাৰে আগত অকণমান এনেই বহিছোঁ শুব বিচৰা নাই আচলতে শুব পাৰি লঞ্চত গৈ বা এনেকৈ শুলে মানে বেছি টোপনি আহি যাব আৰু একেবাৰে সাৰেই নাপাম সেইটো কাৰণে শুৱা নাই ভালকৈ এয়া পিছে দিল্লী এয়াৰপৰ্টৰ একদম আৰ্লি মৰ্ণিঙৰ পৰিৱেশ দেই আৰু আৰ্লি মৰ্ণিং মানে একেবাৰে পোহৰ হোৱাই নাই হ'বহে এতিয়া আৰু অকণমান পিছে বেয়াও লাগিছে কাৰণ দীঘলীয়া ট্ৰিপ এটা আছিল এইটো ৰাজস্থানৰ পৰা গোটেইখন ঘূৰি ফাইনেলি অসম আহি পালোঁ অসম আহি পোৱা খুচি কিন্তু ইমান দিনৰ ট্ৰিপ শেষ হৈ গ'ল তাৰে দুখ প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব বাই